নমস্কাৰ, গুড মৰ্ণিং অসম সকলোকে স্বাগতম জনাইছোঁ। চ' বহুতে আসাম পুলিচৰ ওপৰত বহুত ইউটিউবাৰে বহুতে ভিডিঅ' বনাইছে। তাকে লগত লৈ মই এটা ভিডিঅ' বনাবলৈ লৈছোঁ, কাৰণ বহুতে বেলেগ ধৰণৰ বেলেগ কথা হয়। কিছুমানক মাইণ্ড ডাউন কৰে, কিছুমানক বহুতো নজনা কথাবিলাক একদম নবজনাকৈ কৈ দিয়ে। কিছুমানক এনে আমাৰ কামাণ্ডোৰ কাটক ইমান যাব পাৰে তিমান যাব পাৰে বুলি বহুতো কৈ থাকে। তো এইবিলাক শুনি থাকিব না। 27 মাৰ্চত আমাৰ কাটক লিষ্ট দিবগৈ, আপোনালোকে নিশ্চয় গমেই পায়। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাক কৈছিলে ইউটিউবত ফেচবুক লাইভত নিজে কৈছে। তো তাকে আমি 27 মাৰ্চলৈকে আমি ৱেইট কৰি থাকিব লাগিব, যাতে তেতিয়া আমাৰ কামাণ্ডো কাটক লিষ্টখন আহিব। তো আপোনালোকে নিশ্চয় গমেই পায়। তো এতিয়া আমি কামাণ্ডো এডমিট কাৰ্ড আমাৰ 1 তাৰিখৰ পৰা 1 এপ্ৰিলৰ পৰা ডাউনলোড এভেইলেবল হ'ব, আপোনালোকে নিশ্চয় গমেই পায়। তাৰপাছত বহুত ইউটিউবাৰে কৈছিলে কামাণ্ডো পষ্টটো বঢ়াবগৈ বুলি। এতিয়া কামাণ্ডো পষ্টত 164টা পষ্ট আছিলে, 164 থাকিব। কোনো ধৰণৰ এতিয়া কামাণ্ডো পষ্টটো বঢ়োৱা এভেইলেবল নাই বুলি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজে কৈছে। আপোনালোকে কিছুমান ইউটিউবাৰে এনে কৈ দিয়ে যে আমাৰ কামাণ্ডো পষ্টটো বঢ়াবগৈ বা নতুন পষ্ট ভেকেঞ্চি আহি গ'ল, এতিয়া ফাইনেলি আহি গ'ল, তেনেকৈ বহুত ভিডিঅ' বনায়। এইবিলাক শুনিব নালাগে। জাষ্ট আপুনি ভাবি থাকক, আপুনি পঢ়ি থাকিব লাগে, নিজৰ কৰ্তব্য নিজে কৰি থাকিব লাগে। আপোনাৰ কাৰো কথা শুনি আপুনি কাম হাত দিব নালাগে, আৰু লোকৰ কথা শুনি কেতিয়াও মানুহে কাম হেৰি দিব নালাগে, এইটোৱে মই ক'লোঁ। আৰু আপোনালোকে নিশ্চয় ভিডিঅ'টো চাই লোৱা, ডক্টৰ আমাৰ মুখ্যমন্ত্ৰী মামাই কৈছিলে, তো চাই। এতিয়া মই আহিছোঁ কনষ্টেবল ABCDO অৰ্থাৎ কামাণ্ডো বেটেলিয়ন এই ক্ষেত্ৰত। ইয়াত পোষ্ট খুব কম আছিল, মাত্ৰ 164টা পোষ্ট আছিল 164। কাৰণ কামাণ্ডো বেটেলিয়নবিলাক নতুন বেটেলিয়ন, ইয়াত ভেকেঞ্চি অহাৰ এতিয়া প্ৰশ্নটো বহুত কম। কামাণ্ডো বেটেলিয়নৰ ৰিজাল্ট আমাৰ কাট অফ মাৰ্কছ যিটো PST আৰু PETৰ যিটো কাট অফ মাৰ্ক, তাক আমি 27 মাৰ্চ তাৰিখে ঘোষণা কৰিম। অৰ্থাৎ কামাণ্ডো বেটেলিয়নৰ 164 পদৰ বিপৰীতে আমাৰ যি ৰিজাল্ট হ'ব, কাট অফ মাৰ্কছ এনাউন্স হ'ব 27 মাৰ্চ। তাৰপিছত এডমিট কাৰ্ড আহিব 1 এপ্ৰিল তাৰিখে, আৰু চাইক'মেট্ৰিক টেষ্ট 8 এপ্ৰিলৰ পৰা অনুষ্ঠিত হ'ব। তো আপোনালোকে নিশ্চয় শুনিলে কোনটো তাৰিখে আমাৰ এডমিট কাৰ্ড মুকলি হ'ব, কোনটো তাৰিখে আমাৰ ডাউনলোড এভেইলেবল হ'ব, আৰু কোনটো তাৰিখে আমাৰ ইণ্টাৰভিউ চাইক'মেট্ৰিক টেষ্ট দিয়া হ'ব, অনুষ্ঠিত হ'ব। তো আপোনালোকে নিশ্চয় শুনিলে। তো আপোনালোকে এতিয়া যোনসকল কামাণ্ডো ল'বাৰ, যোনসকল কামাণ্ডোৰ এডমিট অহাৰ চান্স এটা আছে, তেওঁলোকে এতিয়াৰ পৰা আপোনালোকে চাইক'মেট্ৰিক দিয়াৰ উপৰি আপোনালোকে প্ৰেক্টিচ কৰি থাকক, কেনেকৈ আমি চাইক'মেট্ৰিক নিজৰ ডিষ্ট্ৰিক্টৰ বিষয়ে। মই আগতে ভিডিঅ' এটাত ক'লোৱে, নিজৰ ডিষ্ট্ৰিক্টৰ এৰিয়াৰ বিষয়ে চাইক'মেট্ৰিক টেষ্টত খুব জৰুৰী হয়, মানে সুধিব পাৰে। এইটো কাৰণে এইটো পূৰা আমি ফ'কাছ কৰিব লাগিব। নিজৰ ডিষ্ট্ৰিক্টৰ যদি ভিতৰত আমাৰ কথাখিনি নাজানে বা নিজৰ ডিষ্ট্ৰিক্টৰ প্লেচখিনি নাজানে, আমি কিমান লাজৰ কথা হ'ব, হয় নহয়? সেইটো কাৰণে নিজৰ চাইক'মেট্ৰিক টেষ্টৰ কাৰণে আমি নিজে প্ৰস্তুতি চলাব লাগিব, হয় নহয়? সেইটো কাৰণে আপোনালোকে পঢ়ি থাকক, এতিয়ালৈকে চাইক'মেট্ৰিক দিবৰ কাৰণে সাজু হৈ থাকক। যোনখিনিসকলৰ কেণ্ডিডেটে 70 ওপৰ পাইছে, 70+, 69+ পাইছে, সেইসকলৰ কাৰণে বহুতো ভাল খবৰ। তো এইটো কাৰণে এইটো আছিলে ভিডিঅ'টো ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ কৰিব, যাতে চেনেলটো নতুনকৈ আছে যদি ছাবস্ক্ৰাইব কৰি দিব। তো নেক্সট ভিডিঅ'ত লগ পাম আকৌ, বাই বাই।